দৰ্শকসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপুজ ব্লগলৈ। আজি মই আহিছোঁ এটা ষ্টুডিঅ'লৈ। আপোনাৰ এটা ৰেপ সং শ্বুটিং হৈ আছে, তো আপোনালোকক দেখাবলৈ আহিছোঁ। এয়া আমাৰ চলি আছে, কাম চলি আছে। এতিয়া আমাৰ ৰেপাৰজনক লগ কৰিম। এয়া আমাৰ ৰেপাৰজন, এখেতৰ নতুন ভিডিঅ' দুটা ওলাই আছে, আপোনালোকে চাব। এয়া আমাৰ সকলো বহি আছে, চবৰে নিজৰ নিজৰ কিবা কামতে আছে চাগে। এখিত আৰু এজন বহি আছে। এয়া আপোনালোকক দেখাই যাম সমূহ দৃশ্য। এয়া আমাৰ এইজনে কৰি আছে। আপোনালোকক দেখাই গৈ আছোঁ। এয়া আৰু আপোনালোকক পিছলৈ ভিডিঅ' বনোৱাবোৰ দেখাই গৈ থাকিম। কথা পাতো বুলি আহিছোঁ। কেনেকুৱা লাগিছে এনেই তোমাৰ? কেনেকুৱা লাগিছে তোমালোকৰ গাঁৱত যেন ৰেপ এটা বনাইছে? ভাল লাগিছে। ভাল লাগিছে ন? গৰম গৰম লাগিছে। এয়া এখেতে কিবা এটা ক'ব। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত গৰম গৰম লাগিছে। এতিয়া আমি ৰেপাৰজনৰ কেনেকুৱা লাগিছে অনুভৱটো কৈ দিলে ভাল হ'ব। লাজে কৰিলে ওলাবলৈ। মানে বহুত মানে হেৰি অলপ গৰম গৰম লাগিছে আৰু একো নাই। এই ভাল লাগিছে ন কাম কৰি? ভাল মানে গৰম গৰম লাগিছে। আপোনালোকে ইয়াৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই জানো ই নক'লে আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। এয়া আমাৰ এজন ভাইটি, এতিয়ালৈকে চেনেলটো খোলাই নাই কৈছে। প্ৰথম ভিডিঅ'কেইটা বনাই লৈছে, তাৰপিছত চেনেলটো আপোনাৰ দিলে মই আপোনাক ডেছক্ৰিপশ্যনত লিংক দি দিম। এয়া আমাৰ মিউজিকত থকা দাদাজনৰ লগত কথা পাতিম এতিয়া অকণমান সময়। দাদা কেনেকুৱা লাগিছে কাম কৰি? দাদা কাম কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এজন নতুন আৰ্টিষ্টৰ লগত কাম কৰি আছোঁ। ভাল গাইছে বাৰু। আশা কৰোঁ গানটো শুনি ভাল পাব। এতিয়া সকলোৱে বহুত আনন্দত আছে। আপোনাৰ ভিডিঅ'টো শ্বুটিং হ'ব চাগে। আপোনালোকক ভিডিঅ' শ্বুটিং হোৱাকণো মই আপোনালোকক যদি দেখাব পাৰোঁ নিশ্চয় দেখাম। এয়া আমাৰ এয়া দেখিছে নহয়, চবেই নিজৰ নিজৰ কামত ব্যস্ত। এয়া আমাৰ মিউজিক ডাইৰেক্টৰ। আপোনাৰ গানটো যদি মই পাৰোঁ আপোনালোকক অকণমান সময় নিশ্চয় শুনাবলৈ চেষ্টা কৰিম। এয়া এজন ভাইটি, গানটো আপোনাৰ শ্বুটিংটো আজিয়ে হ'ব কৈছে। চ' আপোনালোকক শ্বুটিঙৰ দৃশ্যও মই দেখাই যাম, দেখাবলৈ সমূহ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। আপোনাৰ একেষ্টে শ্বুটিঙতে লগ পাম। কথা পাতিম ভিডিঅ'টো কেতিয়ালৈ আপোনালোকে ৰিলিজ দিব এটা ক'ব নেকি? গানটো অতি সোনকালে আহি আছে। ৰিলিজ ডেটটো তেনেকৈ কনফাৰ্ম কৰি ক'ব নোৱাৰিম মানে। তথাপিতো আজি অন্য এটা গান মানে আপলোড দিয়া হ'ব। এইটো গান কেতিয়ালৈ আপলোড হয় এইটো নোৱাৰিম চাগে। যিদিনাখন আপলোড দিম জনাম বাৰু। আপোনালোকে ভিডিঅ'টো চাব, মোৰ ডেছক্ৰিপশ্যনত লিংকটো থাকিব।
এইখনৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। ইহঁতে এখন অতি শীঘ্ৰেই ছবি প্ৰকাশ কৰিম বুলি কৈছে। চ' আমি আকৌ দাদাজনৰ কথা পাতিম যে তেওঁলোকে কেতিয়ালৈ ভিডিঅ' শ্বুটিং কৰিব। দাদা আপোনালোকে ছবি এখন বনাম কৈছে, কেতিয়ালৈ তথাপিতো অতি সোনকালে এখনি ধুনীয়া ছুটি ফিল্ম দেখাবলৈ চেষ্টা কৰিম। ওপৰত ভিত্তি কৰি এটি ছুটি কাহিনী নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে। এখেতে ক'বলৈ অলপ লাজ কৰিছে, স্ক্ৰিপ্ট ৰাইট কৰিছে আৰু ডাইৰেকশ্যনটো তেওঁৱে কৰিব। গতিকে চাই ভাল পাব বুলি আশা কৰিলোঁ আৰু এয়া যিসকলে ছবিখন বনাব, এয়া এজন সৰু এখেতে ছবিখনত থাকিব বুলি কৈছে। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন দবাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাবলৈ নাপাহৰিব। ধন্যবাদ।